এটা বস্তু গম পালোঁ যে জীৱনত মানে কি যিকোনো যিমান ডাঙৰ প্ৰব্লেম নহওক কিয় সদায় হাঁহি থকা ৰাস্তা কিবাকে নহয় কিবাকে ওলাই যাব মানে চশমা জোৰা পিন্ধাৰ কাৰণে আপোনালোকে ভাবিব যে ষ্টাইলত চশমা জোৰা পিন্ধিছে কাৰণ ৰাতিবিলাক ঘুম পাৰা নাই যে শোৱা নাই যে সেইকাৰণে মানে চকুবিলাক এতিয়া সোমাই গৈছে সেইকাৰণে চশমা জোৰা পিন্ধিছোঁ আপোনাক তো গুড মৰ্ণিং গাইজ তো আজি মই ৰাতিটোৱে শোৱাই নাই মানে ঘুমাই নাই তুমি জানেনে মানে কি কালি এখন ভিডিঅ' কৰিছিলোঁ এক্সপেৰিমেণ্টত আজি আপলোড কৰিম বুলি যেতিয়া DSLR পৰা ভিডিঅ'বিলাক ওলাই মোবাইলত সোমালোঁ তেতিয়া মানে একদম চব বৰবাদ হৈ গ'ল একদম ৰিস্ক কি কয় এইটো ফৰ্মেট মাৰা খাই গ'ল তাৰ কাৰণে কি কৰোঁ মইতো হাৰ মানা চলি ল'ৰা নহয় সেইকাৰণে ৰাতিপুৱা সোনকালে উঠিছোঁ যিহেতু কামতো যাব লাগিব তাৰ কাৰণে মানে কি ৰবিনক এতিয়া মাতিম মই দোকানত যাম বম আনিম তাৰপিছত মোবাইল এটা আছে তো সেইটো আকৌ দুটা মোবাইল নষ্ট হ'ব আৰু উপায় নাই তো বৰ্তমান ৰাতিপুৱা 5টা বাজিছে তো এতিয়া উঠিলোঁ এতিয়া দোকানত যাম বম আনিম আৰু ৰবিনক মাতিম আৰু ভিডিঅ'খন কমপ্লিট কৰি ৰবিবাৰ আগতে যদি সম্ভৱ হয় দি দিম আৰু নহ'লে সেয়া এনেও ৰাতিপুৱা মোৰ উঠা অভ্যাস নাই 12টা বজাত উঠোঁ সেইকাৰণে অলপ আজি সোনকালে উঠিলোঁ ভালো লাগিছে তো আজি ব্লগটো এইখিনিয়ে মই ৰাস্তাৰ পৰা অকলে বৰ্তমান মানুহ একো নাই মই অকলে আছোঁ ইয়াতে তো আহিব এক্সপেৰিমেণ্ট আছামত ভিডিঅ'খন মোবাইল এটা নষ্ট কৰিছোঁ চেমচাঙৰ তো এতিয়া যাম অলপমান দেখাবলৈ চেষ্টা কৰিম চ' গাইছ ফাইনেলি অলপমান পোহৰ হৈ গৈছে তো মই এতিয়া বম আনিব যাম লতা বম আৰু আপোনালোকে চশমা জোৰা পিন্ধাৰ কাৰণে আপোনালোকে ভাবিব যে ষ্টাইলত চশমা জোৰা পিন্ধিছে কাৰণ ৰাতিবিলাক ঘুম পাৰা নাই যে শোৱা নাই যে সেইকাৰণে মানে চকুবিলাক এতিয়া সোমাই গৈছে সেইকাৰণে চশমা জোৰা পিন্ধিছোঁ আপোনালোকে বেলেগখিনি নাভাবিব আৰু এতিয়া ব্লগ ৰাতিপুৱা অলপমান ফুৰি আহোঁ বম লৈ আহি দোকানৰ পৰা গৈছিলোঁ এনে অলপ ফাঙালামি কৰি অলপমান ব্লগটো বনাব সৰুকে নেকি আমাৰ ইয়াৰে ৰাস্তাবিলাক পানী হৈ আছে এইখন ফিল্ডতে বনাওঁ বেছিভাগ ভিডিঅ' বৰ্তমান মানে কি হৈছে যে বৰ্তমান অৱতৰ কাৰণ মানে কি বমটো মানে দেৱালীথিন ফুটাই তো সেইকাৰণে বৰ্তমান বম ওচৰৰ দোকানবিলাকত পোৱা টান হয় সৰু দোকানবিলাকত তাৰ কাৰণে মই অকণমান দূৰত যাব লাগিব অকণমান টাউন চাইডত যাব লাগিব মানে হ'ব 500 মিটাৰমান দূৰ তো তাতে গৈ বমটো প্ৰথমতে লৈ আহোঁ তাৰপিছত এইটো চেনেলত ভিডিঅ' দিম তো এইটো চেনেলত মই মানে কোনো যে পইচা পাম বা কিবা মনিটাইজ হ'ব চেনেলটোত সেইকাৰণে ভিডিঅ'বোৰ নবনাওঁ কাৰণ মই এইটো মানে কিবা এটা ভাল লাগে কিবা জোচ আছে ভিডিঅ' বনাই কিবা ভাল লাগে সেই জোচটোৰ কাৰণে ভিডিঅ' বনাওঁ তো আপোনালোকে আহিব আৰু কি যি ভিডিঅ' বনাই থাকে অমুক তমুক তো এনেই বনাওঁ আৰু জোচতে নে কি কাই কি দে তো এইটো এনেই জোচতে বনাওঁ আৰু কিবা ভাল এটা লাগে কিবা এটা জোচ ভিডিঅ' বনাই কিবা মজা এটা আছে ইয়াৰ এইটো মানে কিবা এটা নিচা হৈ গৈছে যেনেকৈ মদাহীয়ে মদ খায় যিটো নিচা তো মোৰ তেনেকুৱা এটা ভিডিঅ' বনোৱা এটা নিচা হৈ গৈছে পইচা পাম আছে নাপাওঁ আৰু মেইনলি গাইজ কোনেও নাভাবে যে মই পইচা পাম বুলি ভিডিঅ' বনাম সেইটো নহয় মই কিবা এটা ভাল লাগে আৰু তো এক্সপেৰিমেণ্ট চেনেলটোতো মোৰ এটা বেলেগ এটা মানে কি সেই কাৰণে যাতে মোক অসমৰ মানুহে চিনি পায় তো সেই আশা লৈয়ে মই সেইটো চেনেলত বেছিকৈ কাম কৰি আছোঁ মানে বেছিকৈ জোৰ দি আছোঁ যাতে সেইটো চেনেল হওক অসমত তেনেকুৱা এক্সপেৰিমেণ্টৰ ভিডিঅ'ৰ চেনেল নাই তো সেইকাৰণে মই সেইটো চেনেলত পূৰা জোৰ দি আছোঁ 100% লগাই আছোঁ তো সেই বুলি আৰু বেলেগ কামবিলাক হেৰি কৰা নাই আৰু এৰি দিয়া নাই কাৰণ ইউটিউবত তো কোনো লাইভ ব্লু হ'বগৈ বুলিতো কোনেও নাজানে নাই ভাইটি তো কোনেও নাজানে যে ইউটিউবত মোৰ লাইভটো হ'বই জাষ্ট ভিডিঅ'বিলাক বনাই ভাল লাগে হ'লে হ'ব নহ'লে নাই তো বেলেগ কামটো কৰোঁৱে বিজনেছ এটাৰ প্লেনিং কৰি আছোঁ তাত সকলো ভাবো তো বনাই থাকিম
যিমান দিন ভালে থাকোঁ, যিমান দিন বাচি থাকোঁ, বনাই থাকিম। তো ইউটিউবৰ পৰা কোনো এটা তেনেকুৱা এক্সপেক্ট নকৰোঁ যে পামেই। সেইকাৰণে মই যি টি ভিডিঅ'ত দি বৰ্তমান কম্পাৰ্টমেণ্টেল বইটত দি আছোঁ, কাৰণ এনেতো কোনো লাইফেই নাই না। তো যিকেইটা চাই মানে যিকেইজনে চাই মোৰতো বন্ধুৱে হয়, চিনাকিয়ে হয়, যিকেইজন চাই তো সিহঁতৰ কাৰণে দিওঁ ভিডিঅ'বিলাক। আৰু লগতে বৰ্তমান ইউটিউবৰ বিষয়ে কিছুমান দিম। কেইজনমান আমাৰ ইয়াৰে আছে ইউটিউবাৰ, তো কিছুমান আপডেট দি থাকিব কৈছে, সিহঁতৰ কাৰণে বৰ্তমান কিছুমান বা কাইন মাষ্টাৰৰ বিষয়ে জনাম। আৰু লগতে আজি যোনটো মোৰ অৱস্থা হৈ গৈছে যে ভিডিঅ'বিলাক যে এতিয়া এই কেমেৰা মেমৰিৰ পৰা ফৰ্মেট হৈ গৈছে, তো কেনেকৈ ৰিকভাৰ কৰিব পাৰে, তো অকণমান এপছ দুটামান কৈ দিম, বা ময়ো এটা অলপমান ট্ৰাই কৰি দিম। যদি আপোনালোকৰো তেনেকুৱা হয় চেষ্টা কৰিব পাৰে। তো মই বৰ্তমান আহি পালোঁ আৰু বেছি দূৰ নাই, ব্লগ বনাই ভিডিঅ' বনাই আহি পালোঁ। তো এতিয়া লৈ যাম ৰবীনকটো মাতিলোৱে ফোন কৰি, এতিয়া দুইজনে বনাম। কাৰণ বেছিভাগ ভিডিঅ' মানে কি 4-5 এংগেলৰ পৰা আমি ভিডিঅ' শ্বুট কৰোঁ, তো সেইকাৰণে 3টা এংগেলৰ ভিডিঅ'বিলাক আছে, তো এটা এংগেলৰ ভিডিঅ' নাই। তো সেই ভিডিঅ'টো মেইন ইণ্ট্ৰ'খিনি নাই, তো সেইকাৰণে সেইখিনি মেইন জৰুৰী। সেইখিনি শ্বুটিং যেনেকৈ নহওক কিয় এতিয়া কৰিব লাগিব। তো কৰিম, ভাত খাম আৰু তেতিয়া কামত যাম। তো বৰ্তমান আহি পালোঁ আমাৰ দদৰ দোকানত, 4টামান লৈ যাম। কালি 1 পেকেট নি শেষ হৈ গৈছে। তো এতিয়া বেছি দূৰ নহয়, ওচৰতে। তো এতিয়া লৈ যাম আৰু লৈ গৈ বাদাম ভিডিঅ'। চ' গাইছ, ৰাতিপুৱাই পুৱাই বাদাম কেলছিয়ামৰ কাৰণে ভাল। ৰাতিপুৱা বাদাম খাব লাগে, বাদামত বহুত শক্তি আছে। সেইকাৰণে মই 1 পেকেট লৈ খাইছোঁ। আৰু এইফালে দি বম এটা লৈছোঁ আলাই। কিয় ক'ম, আৰু ভিডিঅ' বনাম আৰু আপলোড কৰিম। তো গাইছ, ৰবীন আৰু মই বৰ্তমান আহি পালোঁ, মানে কি কমপ্লিট হৈ গ'ল চাৰিওফালে। তো এতিয়া মানে কি আজি এটা বস্তু গম পালোঁ যে জীৱনত মানে কি যিকোনো যিমান ডাঙৰ প্ৰব্লেম নহওক কিয় সদায় হাঁহি থাকা। ৰাস্তা কিবাকে নহয় কিবাকে ওলাই যাব, মানে কি তুমি টেনশ্যন ল'ব কোনো দৰকাৰ নাই। হাঁহি থাকা, যিমান প্ৰব্লেম নহওক কিয় এদিন কিবাকে নহওক কিবাকে চলিউশ্যনটো ওলাবই। তো সেয়াৰ আজি আৰু ভিডিঅ'খন বেছি লাম্বা নকৰোঁ। লগ পাম এক্সপেৰিমেণ্ট আছামত। জয় অসম, জয় ভাৰত, জয় হিন্দ।